হেল্ল' বন্ধুসকল, এই আসাম গ্ৰামীণ বিকাশ বেংকৰ পইচা আপোনাৰ মোবাইলত এটা SMS-ৰ জৰিয়তেও চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব লাগে মই আপোনালোকক দেখুৱাই দি আছোঁ। এইটো নাম্বাৰ এটা ছেভ কৰি ল'ব। মই দেখুৱাই দি আছোঁ। এইটো নাম্বাৰ ছেভ কৰিব। ছেভ কৰি ইয়াতে এটা মেছেজ দিব। কি মেছেজ দিব? হাই লিখি দিব। ইয়াতে এটা হাই, মই হাই লিখি দিছোঁ। হাই লিখি দিয়াৰ পিছত এটা ৰিপ্লাই আহিব। ৱেলকাম। তাৰপিছত আপুনি এইটোত ক্লিক কৰিব। অল ছাৰ্ভিচ ইয়াতে ক্লিক কৰিব। এইটোত ক্লিক কৰিব। তাৰপিছত চেণ্ড কৰিব। তাৰপিছত আৰু অল ছাৰ্ভিচত ক্লিক কৰিব। যেতিয়ালৈকে অল ছাৰ্ভিচ আহে তেতিয়ালৈকে ক্লিক কৰি থাকিব। অল ছাৰ্ভিচ একাউণ্ট ৰিলেটেড আৰু চেণ্ড কৰিব। আৰু অল ছাৰ্ভিচ আহিছে। অল ছাৰ্ভিচত একাউণ্ট ৰিলেটেড চেণ্ড কৰি দিব। আৰু অল ছাৰ্ভিচ ইয়াতে চাওক আহিছে বেলেঞ্চ ইনকুৱাৰী। এতিয়া এইটোত ক্লিক কৰিব, চেণ্ড কৰি দিব। তাৰপিছত আপোনাৰ একাউণ্ট নাম্বাৰ কোনটো আছে সেইটো শ্ব' কৰিব। ইয়াতে একাউণ্ট নাম্বাৰ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ একাউণ্ট নাম্বাৰ শ্ব' কৰিছে। মই এইটোত ক্লিক কৰি চেণ্ড কৰি দিলোঁ। চাওক একাউণ্ট বেলেঞ্চ আহি গৈছে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।